এয়া পিন্ধাই দিম 5-6 বছৰ হাগি যায় গেলা গৰমত নমস্কাৰ গাইজ আমাৰ চেনেলটিলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি হৈছে গৰু বিহু আৰু লগতে ঠায়ে ঠায়ে মুকলি বিহুৰ আয়োজন হয় সেইকাৰণে প্ৰত্যেক বছৰে মুকলি বিহুত যাও কিন্তু যোৱাবাৰ যোৱা নহল সেইকাৰণে এইবাৰ গুটেই লগৰ বিলাকক পুৰা ফোন কৰি কৈছো সিহঁতে কৈছে ঠিক আছে যাম সেইকাৰণে বহুত কেজনী ছোৱালী ওলাইছে আজি মুকলি বিহুত যাবৰ কাৰণে আমি ৰেডি হ'ম এতিয়া অলপ আগতে উঠিছো উঠি পেলাই গুটেই ঘৰ সাফা কৰিছো ঘৰ সৰ সাফা বাসন ধোৱা হাৰা মোচা শেষ এতিয়া খালি নিজক সাফা কৰা টাইম গা পা ধুই উঠি কিনে এতিয়া কাপোৰ পিন্ধিম এইফালে ঢেৰ কাপোৰ জাপি থোৱা আছে ৰাতি হৈছে এইখন হৈছে মাৰ মানে মাও যাব কবাত তো মাৰ কাপোৰ আৰু লগতে এইযোৰ মোৰ আৰু এইযোৰ তলৰ গামোচাযোৰৰ নিচিনা এইযোৰ হৈছে ভণ্টি এজনীৰ তাইৰো কাপোৰ জাপি থৈ দিছো তাইও আমাৰ তাতে মানে ওলাব সেইকাৰণে পুৰা চিয়াৰ কেইখন ভৰ্তি হৈ আছে কি আপোনালোকক অসমীয়া নৱবৰ্ষ আৰু লগতে ৰঙালী বিহুৰ বহুত বেছি শুভেচ্ছা জনাইছো সকলোৰে নতুন বছৰটো ভালে ভালে যাওক আমাৰো যাওক আশীৰ্বাদ কৰিব আৰু এতিয়া মই গা পা ধুই আহি পেলাই তাৰপিছত ওলাই আছো মই বহিছো বৰ্তমান মেকআপ কৰিবৰ কাৰণে চকুৰ অকণ দান হৈছে মাস্কাৰা লগাই আছো আৰু ইফালে গুটে মেকআপৰ বজাৰ ওলাই লৈছো অকণ বেছি আকৌ ৰেডি হ'ম লগৰবোৰ আহি আছে গাইজ মোৰ কথা ডিসকাশন চলি আছে দুইটাই কিবা কিবি বকি আছে পিছফালৰ পৰা ৰেকৰ্ড হৈ আছে ভাবে যে হিমাশ্ৰী আমি হে হিমাশ্ৰী ফ্ৰেন্ড কিন্তু আমি জানো যে হিমাশ্ৰী হে আমাৰ ফ্ৰেন্ড আমাৰ অফিচৰ চাই নহয় এমপিএস আই মনিষা চাই কি হল আইলেছ চুগলি গেল ৰাইজ দেখিছে ব্যস্ততা আমি ছোৱালী বিলাক আহিছে এজনী লগৰ এজনী ভণ্টি এজনী লগৰ আৰু বহুত আহিব বাকি আছে মই ইফালে ৰেডি হোৱা নাই মোৰ তাক দেখাই দিও ভালকৈ সাদৰ কাপ পালি ৰখি আছে পিন্ধাই দিব মোক এয়া পিন্ধাই দিম এতিয়া দেখা নাই চাওক এটা ওলাই দি আছে তাই পিছপিনে নিজে ওলাই আছে এটাই ওলাই কিনে হোৱা বিছনাত বহি আছে কাৰো ৰেডি হোৱা নাই এইটো লগাই ঐ এডাল ব্ৰাছেৰে সব লগাই আছো আৰু ইফালে কি আনব লাগে স্কুলত আমি এটা সংগীত গাইছিলো শ্ৰীময় অসমীৰ এটা গান গাবৰ কাৰণে ৰেডি হৈ আছে পিছফালে আমাৰ গান দেখি মনত পৰি গৈছে না শ্ৰীময় অসমীৰ গান গোৱা ছোৱালী গালি দিব গাইজ এইটো আমি সৰুৰ পৰা কমেও 5-6 বছৰ ইয়াতে গাইছিলো এতিয়া আমাৰ জুনিয়ৰ্ছ খিনিয়ে গাব জুনিয়ৰ্ছ খিনি গাই আছে দেখুৱাই আছে আপোনালোকক সৰ্দাৰ অমৰজ্যোতি চৌধুৰীয়ে শৰাইখন দিব দীপা চৌধুৰী कैमरा ऑन कर लगे गान से গা আমাৰ দুটাৰ জষ্টটো বেলেগ বাকি সবেই ৰ'দত গুচি গৈছে গাইজ বহিব গৈছে এআই বিহু আমাৰ হাতীৰ লগত ফটো উঠা মানুহ হাতীৰ লগত ফটো উঠব উঠা ফটো ভয় লাগে ৰাইজ ফটো উঠিব চাব দে এয়া ষ্ট্ৰাগল ফটো উঠাৰ যোৱা এই বঢ়িয়া এই বিহু লাগিছে গাত যোৱা আকৌ গাড়ী কাষত নাচি থকা নাচনী এগৰাকী আপোনালোকে মাজলৈ আহক পেণ্ডেলৰ ভিতৰত বহি থকা কাৰোবাৰ যদি গাত ইঞ্জিন কৰিছে আহক পেণ্ডেলৰ ভিতৰত বহি থকা কাৰোবাৰ আমি গৈ আছো বৰ্তমান জজ ফিল্ডত জজ খেলপথাৰত মানে আমাৰ সোণাৰামৰ প্ৰগ্ৰাম শেষ হৈ গ'ল জজ ফিল্ডত চাগে এতিয়া আৰম্ভই হ'ব এয়া মানুহ আগত আছে আকৌ কেইজনীমান আগত গুচি গৈছে পাত্তা হাত্তা দিয়া নাই এয়া এৰি থৈ পেলাই গুচি গৈছে
ৰাস্তাত গুড ভৰি চৰি দিছে ছোৱালী হাগা নাই মানে এজনী ছোৱালীৰ ভৰি গুড ভৰি গৈছে মানুহৰ গু সহ্য কৰিব নোৱাৰি দে বাকী কুকুৰ চুকুৰৰ হলি পেলাই মানুহৰ গু খচি দিছে নহয় এচি লগাইছো বাছখন তুৰে দে জজ ফিল্ডৰ দৃশ্য হাজাৰ হাজাৰ মানুহ চাৰিওপিনে খালি ৰঙা মুগা ফটো উঠাত ব্যস্ত আমি ইয়াতে বহি আছো জাগা বিচাৰি পেলাই এনেকা ৰ'দ ফিল্ডখনত মানে পেণ্ডেল য'ত দিছে তাতে বহিবৰ কাৰণে জাগা নাই জাগা বিচাৰি পেলাই বহিছো ইফালে ৰাস্তা আধা আধি চিটে পোৱা নাই থিয় দি আছে এনেকা গৰম লাগছে ফাউণ্ডেশ্যন গুচি গ'ল খুব দুখৰ বিষয় হৈছে আজিৰ দিনটোৰ ব্ৰেকিং নিউজ নিউজৰ মানুহ ব্ৰেকিং নিউজ দি দিবি ফাউণ্ডেশ্যন গুচি গ'ল বৃহৎ গেলা গৰমত ফাউণ্ডেশ্যন গলি গ'ল আমাৰ সুন্দৰী যুৱতী একদমেই নহয় কিন্তু বিহু চা বিহু ফালে কিবা জনজাতি কি জাতি এইটো কি ধুনীয়া আছে ৰাভা বঢ়িয়া চাব লাগিব এইফালে হুঁচৰি চলি আছে সিহঁতে ফটো উঠি আছে পোজ দি আছে মই ইয়াতে ফটো মাৰি আছো মোক কোনো ফটো মাৰি চাৰি নিদিয়ে ইহঁতে সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো এয়া আমাৰ মৰমৰ পেটু গ্ৰুপৰ ৰান্ধনী এয়া মম্পি আৰু কোন আছে এয়া আমাৰ গায়কনী প্ৰস্তুতি বাইদেউ এয়া মোৰ ভণ্টি ওচৰত থাকে এয়া আমাৰ সপ্তমী বাইদেউ ডাংকাটি এয়া তাৰ ভণ্টি এইফালে এয়া মোৰ ভণ্টি ডাঙৰ এইজনী সৰু দুজনী টুইনছ এইফালে মই এইফালে আমাৰ পেটুৰ মাহী এইফালে মাহী শুনাই নাই এইফালে মাহী এজনী আমাৰ গ্ৰুপৰ সেকেন্ড ব্লগাৰ থ্যাংক ইউ সো মাচ এজনী মাহী আমাৰ গ্ৰুপটো চিনাকি কৰাই দিলো হাই মই মাহী ফ্ৰম নগাঁও এইছো ৰোপৱেৰ ষ্টেচনত ইয়াতে আমাৰ পিকনিক চলি আছে সুইট কৰ্ণ এইটো কি আছিল সোডা চাওমিন চশমা ভিডিঅ'বিলাক চশমাত দাগ হৈ গৈছে মানুহ মেকআপৰ ওপৰত ধুনীয়া হৈ আছে সুইট কৰ্ণটো ইমান বটলা বনাইছে আচ্ছা ভেজ চাওমিন 70 টকা কেনেকা লুটিছে ভাল লাগলো 70 টকা দি খাব নোৱাৰিতো 10 টকীয়া চাওমিন পেকেট বাই 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 এতিয়া বাজিছে 8:30 ৰাতিৰ মানে কি হ'ল মোৰ ফোনত একদম চাৰ্জ নাই পাৱাৰ বেংক নিয়া নাছিলো যাৰ কাৰণে ফোন সুইচ অফ হৈ গৈছে ভালকে মই ভিডিঅ'জো বনাব নাপালো বহুতখিনি মানুহক লগ পালো খুব বেছি ভাল লাগিলে আৰু মায়ে দিয়া কাপোৰযোৰ পিন্ধি গৈছিলো কাপোৰযোৰ বৰ্তমান এনেকে মেলি থৈছো কাপোৰযোৰ বহুতে ভাল লগা বুলি কৈছে আৰু যেতিয়া মই আহি পাইছো ঘৰ 4টা মানত একদম লাইন নাই তাৰে আগৰ পৰাই 3 ঘণ্টামান লাইন নাছিলে অলপ আগত লাইন আহি সেইকাৰণে মই ভিডিঅ'জ বনাব পৰা নাই এটা ভাবিলো কি যে আপোনালোকক লাইনো আহিলে মই ফ্ৰেছ হ'ব পৰা নাছিলো বাথৰুমত লাইন নাই কাৰেণ্ট নাই একো নাই কাৰেণ্টটো নহলে একো কৰিব নোৱাৰো সেইকাৰণে এতিয়া লাইন আহিছে এতিয়া ঘৰ চাফা কৰি আছো যোৱাৰ টাইমত একদম চেডেলি কৰি ওলাই গৈছিলো লগৰ কিজনীও আছিলে ঠিক কৰা সময় নহল সেইকাৰণে এতিয়া ঘৰ চৰ ঠিক কৰিম কাপোৰযোৰৰ কথা এটা কওঁ মানে কি হৈছে মই ইনষ্টাগ্ৰামত ফটো আপলোড কৰিছো অলপ আগত তাৰ পিছতে ইমানৰ মেছেজ আহিছে যে কাপোৰযোৰ ক'ৰ পৰা লৈছা লিংক দিবা বুলি আসলতে কাপোৰযোৰ মুগাৰ কাপোৰ হয় আৰু এইযোৰ মায়ে দিছে মোক ক'ৰ পৰা আনিছে মই একদম নাজানো
তো সেইকাৰণে লিংকটো দিব নোৱাৰিম আৰু ক'ৰপৰা লৈছোঁ মই সেইটোও ক'ব নোৱাৰিম সেইটো হয়তো কাৰোবাক অৰ্ডাৰ দি পেলাই বনাব দিছে মই এইখিনিয়ে জানো মই লিংক শ্বেয়াৰ কৰিব নোৱাৰিম বাকী কাপোৰযোৰ বহুত বেছি ধুনীয়া আজি প্ৰথম পিন্ধিছোঁ আনিছিল কেতিয়াবাতে কিন্তু চিলোৱা নাছিলোঁ বিহু পিন্ধিম বুলি থৈ দিছিলোঁ তো সেইকাৰণে বিহুত পিন্ধিছোঁ আপোনালোকে লিংক বিচাৰি আছে কিন্তু লিংক দিব একদম নোৱাৰিম বাকী আপোনালোকৰ আজি ভিডিঅ'টো চাই পেলাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আজি ভিডিঅ'টো বেছি দীঘল হোৱা নাই অকণমান সৰুৱে হৈছে মেমৰি হিচাপে ৰাখি থৈ দিছোঁ বহু যোৱা বছৰ যোৱা নহ'লে মুকলি বিহু তাৰে আগৰ বছৰ গৈছিলোঁ কিন্তু তেতিয়া মই ইউটিউব ষ্টাৰ্ট কৰা নাছিলোঁ সেইকাৰণে যোৱা বছৰ যোৱা নহ'ল যোৱা বছৰ গ'লে মই ভিডিঅ' দিলোঁ হয় গতিকে এই বছৰ গ'লোঁ মাজত গেপ পৰি গ'ল এই বছৰ গ'লোঁ সেইকাৰণে এই বছৰৰ স্মৃতি হিচাপে ভিডিঅ'জবোৰ মই ৰাখি থৈ দিছোঁ আপোনালোকে কেনেকুৱা পালে ক'ব বাকী আজিলৈ ইমানে বহুত বেছি ভাগৰি গৈছোঁ বাকী ভিডিঅ'টো কেনেকুৱা পালে চাই পেলাই জনাব আজিলৈ ইমানে বাই বাই